Hello friends, this is your Chindu Starjayakul, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰো নিশ্চয় ভালে আছে। পিছে বন্ধুসকল আজি বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ পেলাই এটা নতুন ট্ৰেক লৈ পেলাই। অৱশ্যে আজি এই ট্ৰেকটোত এটা মেছেজহে আছে আৰু এই মেছেজটো মই মোৰ লেপটপটো চাই থাকোঁতে এটা ফল্ডাৰত বিচাৰি পালোঁ এই মেছেজটো। একচুৱেলি এটা ট্ৰেক হয়, এটা সৰু চাই ট্ৰেক হয়, এটা সৰু কনভাৰচেশ্যন হয় আৰু ইয়াত এটা মেছেজ আছে সেই কনভাৰচেশ্যনটোত। এতিয়া কি মেছেজ আছে সেইটো জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে গম পাব যে কি মেছেজ আছে সেই ট্ৰেকটোত। আৰু আপোনালোকে যদি আপোনালোকৰ কিবা মনৰ কথা আছে মোৰ লগত শ্বেয়াৰ কৰিব যদি বিচাৰে এতিয়া আপোনালোকে শ্বেয়াৰ কৰিব পাৰে মোৰ ফেচবুক নাইবা ইনষ্টাগ্ৰামত মেছেজ কৰি পেলাই। আৰু মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইউজাৰ আই ডি স্ক্ৰীণত শ্ব' হৈ আছে। চ' আপোনালোকে বেছি পলম নকৰিব, আপোনালোকৰ কিবা যদি মনৰ কথা আছে মোলৈ মেছেজ কৰক এতিয়াই আৰু মই মোৰ এই প্ৰগ্ৰামৰ থ্ৰুদি আপোনালোকৰ সেই মেছেজটো শ্বেয়াৰ কৰিম। চ' বন্ধুসকল ব'লক বেছি আৰু পলম নকৰোঁ, আজিৰ এই ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কি মেছেজ আছে আমি তাকে জানিবলৈ চেষ্টা কৰোঁ আহক। ক'ত যোৱা তুমি? সৰি, মই তোমাৰ লগত আৰু থাকিব নোৱাৰো। মই আৰু তোমাক ভাল নাপাওঁ। তুমি কিয় এনেকৈ যাওঁ বুলি কৈছা? কি ভুল কৰিলোঁ মই? আৰে কিবা যদি ভুল কৰিছোঁ মাফ কৰি দিয়া না, নাইবা এটা চান্স দিয়া। এনেকৈ হঠাতে ব্ৰেকআপ কৰি দিয়ে নেকি মানুহে? যে মোৰ তোমাৰ থাকিব মন নাই, ভাল নাপাওঁ, এনেকৈ ক'লে হৈ যাব নেকি সকলো? তুমি কি বুলি ভাবিছা? হা প্লিজ এনেকৈ নক'বা। তুমি জানাই দেখোন আমাৰ ৰিলেশ্যনশ্বিপ কিমান বছৰ হ'ল। কিয় এনেকৈ কৈছা তুমি? প্লিজ তুমি আমাৰ সেই ভাল মমেণ্টছবোৰলৈ ভাবা না, যিবোৰ আমাৰ লাইফত হৈ গ'ল ন ভাল মমেণ্টছবোৰ। তুমি সেই বেয়া মমেণ্টছবোৰৰ কথা কিয় ভাবিছা? তুমি কাজিয়া কৰিছোঁ, খং কৰিছোঁ, সেইবিলাক কথা কিয় ভাবিছা? তুমি যিমান কাজিয়া কৰিছোঁ তাতকৈ বেছিচোন আমাৰ মৰম ভাল পোৱাৰ মমেণ্টছ আছে। তুমি আমাৰ সেই মমেণ্টছবোৰ মনত পেলাই যোৱা। কিয় এনেকৈ কৰিছা তুমি? প্লিজ পূজা, গম পাইছোঁ তোমাৰ খং উঠিছে কিবা কথাত হ'বলা, কিবা বেয়া পইচা তো হঠাৎ এনেকৈ তুমি খঙত কৈ দিছা হ'বলা, কিন্তু প্লিজ এবাৰ ভাবিছোৱা তুমি, মানে শান্তিৰে বহি এবাৰ মানে ভাবিছোৱা। এনেকৈ খঙত কোনো ডিচিশ্যন নল'বা কেতিয়াও প্লিজ। মই আগতেও কৈছোঁ যে কেতিয়াও খং আৰু ইম'চনত কোনো এটা ফাইনেল ডিচিশ্যন নল'বা, সেইটো সদায় ভুল হয়। যদি আমি সুস্থ ভাৱে এটা ডিচিশ্যন লওঁ ন তেতিয়াহে সেইটো সঠিক হয়। চ' তুমি সেইটো ভুল ডিচিশ্যন লৈছা, মোৰ পৰা দূৰত গুচি যোৱাটো, মোক হেৰি যোৱাটো। প্লিজ বুজা নাই এবাৰ প্লিজ। চ' বন্ধুসকল আপোনালোকে নিশ্চয় কনভাৰচেশ্যনটো শুনিলে হ'বলা, নহয় জানো? আৰু এই কনভাৰচেশ্যনটোৰ পৰা আপোনালোকে কি গম পালে বাৰু? মই কি ক'ব বিচাৰিছিলোঁ মানে সেই কনভাৰচেশ্যন থ্ৰুদি? একচুৱেলি মই এইটোৱে ক'ব বিচাৰিছোঁ সেই কনভাৰচেশ্যন থ্ৰুদি, মানে কেতিয়াও আমি কোনো এটা ডিচিশ্যন খং বা দুখত কেতিয়াও ল'ব নালাগে। মানে ইম'চনত যদি কিবা এটা আমি ডিচিশ্যন লওঁ, সেই ডিচিশ্যনটো কেতিয়াও যেন সঠিক নহয়, ভুল হ'ব পাৰে সেই ডিচিশ্যন। গতিকে আমি নিজৰ জীৱনৰ হওক বা যিকোনো ক্ষেত্ৰতে কিবা এটা ডিচিশ্যন ল'বলৈ হ'লে ভাবি চিন্তি আমি এটা ডিচিশ্যন ল'ব লাগে সুস্থিৰভাৱে। আৰু কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত থাকিলেও যদি হঠাৎ কেতিয়াবা কাৰোবাৰ প্ৰতি খং অভিমানত যদি আমি এটা মানে ইম'চনত যদি এটা ডিচিশ্যন লৈ লওঁ যে নাই মই তেওঁক ভাল নাপাওঁ, তেওঁ নাথাকোঁ, তো এনেকুৱা ইম'চনত লোৱা ডিচিশ্যনো কেতিয়াবা ভুল হ'ব পাৰে। কাৰণ কাৰোবাৰ লগত আপুনি যিহেতু ইমান বছৰ বা এবছৰে হওক দুবছৰে হওক আপোনালোকে ৰিলেশ্যনশ্বিপত আছিল, হঠাৎ সেই ৰিলেশ্যনশ্বিপটো ব্ৰেকআপ কৰি দিয়াটো মানে যদি মানে কোনো বিশেষ
কাৰণ নাথাকে মানে ইমোশ্যনত অভিমানত খঙত যদি ডিচিশ্যন লৈ দিয়ে যে নাই আমি একেলগে নাথাকোঁ আমি ব্ৰেকআপ কৰিম তো মই ভাবোঁ যে এইটো ইমান ভাল নহয় কাৰণ এটা সম্পৰ্ক গঢ়োতে বহুত সময় লাগে আৰু বহুত ডেডিকেশ্যন লাগে দুজনৰে মাজত কেতিয়াবা ভুল হ'ব পাৰে কাৰোবাৰ কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কেতিয়াবা কোনোবাই সময় বিচৰা সময়ত সময় দিব নোৱাৰিব পাৰে কিন্তু চবতকৈ ডাঙৰ কথা হ'ল আণ্ডাৰষ্টেণ্ডিং সঁচা কথা কৈছোঁ আণ্ডাৰষ্টেণ্ডিং যদি আপোনালোকৰ মাজত ভাল আণ্ডাৰষ্টেণ্ডিং থাকে তেতিয়া আপোনালোকৰ ফেমিলি প্ৰব্লেম হওক বা আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ কিবা যদি প্ৰব্লেম হওক সেই প্ৰব্লেমবোৰ দুইজনে একেলগে যেতিয়া ছল্ভ কৰি আগবাঢ়ি যাব ন তেতিয়াহে বুজি পাব আপোনালোকৰ এই ৰিলেশ্যনশ্বিপটো কিমান ষ্ট্ৰং আৰু যিমান পাৰে আপোনালোকে সৰু সৰু কথাত কাজিয়া লাগি খং কৰি অভিমান কৰি ৰিলেশ্যনশ্বিপ এটা বেয়া কৰিব নিবিচাৰিব আপোনালোকৰ লগত যিটো বেয়া হয় মানে ইজনে ইজনৰ প্ৰতি কিবা এটা খং অভিমান থাকিব পাৰে কেতিয়াবা কোনোবাই ভুল কৰিব পাৰে সেই ভুলবোৰ কেতিয়াও বেছিকৈ ধৰি নাথাকিব সদায় চেষ্টা কৰিব কেনেদৰে ভাল ভাল মমেণ্টছবোৰ আমি আমাৰ মনত ৰাখি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহে সেই ৰিলেশ্যনশ্বিপটো আৰু গভীৰ আৰু সুন্দৰ হৈ আগবাঢ়ি গৈ থাকিব আৰু সঁচা ক'বলৈ গ'লে যাৰ লগত আমি 2 বছৰ হওক 3 বছৰ হওক 4 বছৰ বা 7 বছৰ হওক সময়বোৰ যদি পাৰ কৰি গৈ থাকিব পাৰোঁ ন তেতিয়া সেই ৰিলেশ্যনশ্বিপটো আৰু বহুত মানে মধুৰ হৈ পৰে বহুত এক মানে তেতিয়াহে বুজি পোৱা যায় সঁচা ভাল পোৱা কি বস্তু সময় যেতিয়া পাৰ হৈ গৈ থাকিব দুইজনৰ লগত দুইজনে যেতিয়া সময় পাৰ কৰি গৈ থাকিব বহুত মেমৰিজ থাকি যাব আপোনালোকৰ লগত আৰু সেই মেমৰিজবোৰ সময়ৰ গতিত আগবাঢ়ি গৈ গৈ যেতিয়া জীৱনৰ শেষ সময়খিনি পাব তেতিয়া সেই সময়খিনি মনত পেলাই ৰোমন্থন কৰি খুবেই আপোনালোকে আপোনাৰ জীৱনটো উপভোগ কৰিব পাৰিব চ' এইখিনি আৰু বিশেষ কথা নকওঁ আজিলৈ আকৌ আহিম এনেদৰে কথা পাতি থাকিম মাজে মাজে মই অৱশ্যে বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' আপলোড কৰিব পৰা নাই কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই মই অলপ কিছুমান কামত ব্যস্ত হৈ আছোঁ অলপ কিছুমান প্ৰব্লেমো হৈ আছে তথাপিও এনেদৰে আপোনালোকৰ মাজত কথা পাতি মোৰ মনৰ কথা শ্বেয়াৰ কৰি বা কিবা কিবি আপোনালোকৰ যদি কথা থাকে কিবা প্ৰব্লেম যদি আপোনালোকৰ হৈ আছে মোৰ শ্বেয়াৰ কৰিব কথা পাতিম শ্বেয়াৰ কৰিম যিমানখিনি পাৰোঁ মই মোৰ ফালৰ পৰা আপোনালোকক গাইডেঞ্চ দিব চেষ্টা কৰিম যিমান যি নহওক যিমানখিনি পাৰোঁ আৰু চ' সেইদৰে ৰাখিছোঁ আকৌ আহিম আৰু এনেদৰে কথা পাতি যাম নহয় জানো চ' বন্ধুসকল সেইদৰে ৰাখিছোঁ বাই বাই চি ইউ চুন